हेलो एवरीवन কি খবৰ সকলোৰে মোৰ খবৰ ভাল আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটি বিশেষ ভিডিঅ' মোৰ কাৰণে বিশেষ কিয়নো আজি আমাৰ শৰাইঘাট মহাবিদ্যালয়ত এটি সাংস্কৃতিক শোভাযাত্ৰা আছে গতিকে সেই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ কলেজৰ প্ৰত্যেকটো বিভাগে কিছুমান সংস্কৃতি দেখুৱাব গতিকে সেই সংস্কৃতিবোৰনো কি কি আপোনালোকে দেখিবলৈ পাব গতিকে তাৰ বাবে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰাই শেষলৈকে চাব লাগিব গতিকে বিশেষ নকওঁ আহক ভিডিঅ'টো আৰম্ভ আৰু এইফালে চাওক আৰম্ভণিতে অকণমান আখৰা কৰি লৈছোঁ আখৰাৰ মাজে মাজে ফটো উঠিছে এখন দুখন কিয়নো মোবাইলবোৰ থৈ যাব লাগিব শোভাযাত্ৰাৰ উপলক্ষে থ'বই লাগিব যিহেতু মোবাইল নিয়া নিষেধ গতিকে আৰু এইফালে চাওক সকলোৱে নিজৰ নিজৰ লগত ব্যস্ত চাওকচোন এইফালে চাৰিওফালে ব্যস্ত এতিয়া সকলোৱে আমি এতিয়া যাবলৈ সকলো ৰেডি এটোৰ পিছত সেইটোৱে পজিশ্যন হিচাপে লৈছোঁ আৰু শোভাযাত্ৰা আৰম্ভ সেইজনী মই লগৰজনীৰ লগত এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট ইয়াত অসমৰ যি সংস্কৃতি বাৰেৰহণীয়া সংস্কৃতিবিলাক দেখুওৱা হৈছে তাৰ পাছত আছে পলিটিকেল ডিপাৰ্টমেণ্ট তেওঁলোকে বাল্য বিবাহক লৈ দেখুৱাইছে এয়া হৈছে অসমীয়া ডিপাৰ্টমেণ্ট তেওঁলোকেও খুব ধুনীয়াকৈ দেখুৱাইছে আগৰ দিনৰ যি বিবাহ সেই বিবাহ আৰম্ভণিৰ পৰা শেষলৈকে কইনা অনাৰ পৰা কইনা নিয়ালৈ দেখুৱাইছে ইমান এয়া হৈছে দৰা আৰু দৰাৰ সখীয়েক আৰু সেইফালে চাওক ফূৰ্তি লাগিছে বিয়াৰ উপলক্ষে তাৰপাছত এইবাৰ আহিছে দৰা কইনাক উঠাই আনিছে তাৰ পাছত আহিছে দৰ্শন বিভাগে ধুনীয়াকৈ দেখুৱাইছে শোভাযাত্ৰাৰ অন্তত সকলোৱে অলপমান ফূৰ্তি কৰিছে কিয়নো এই শোভাযাত্ৰা প্ৰতিযোগিতামূলকো আছিল আৰু এই প্ৰতিযোগিতামূলকত আমি দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছোঁ অকল সেয়াই নহয় লগতে মই এইটোও ক'ম যে প্ৰত্যেকটো বিভাগে ইমান ধুনীয়াকৈ অসমৰ সংস্কৃতিবোৰ দেখুৱাইছে যিবোৰ দেখি খুবেই ভাল লাগিছে ময়ো দেখা নাছিলোঁ সেইবোৰ কিন্তু ময়ো দেখিলোঁ সিদিনাই গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ